মানুহবোৰ বাৰু প্ৰথমতে ঠিকেই থাকে, পিছলৈহে অবাধ্য হয়। এৰাল চিঙা গৰুৰ দৰে। বেচেৰি জনীলৈ বেয়াই লাগে। গাঁৱৰ মানুহৰ মুখতো বুবু বাবা ওলাইছে। তাইহে জানে তাই কিমান কষ্টত আছে। সময় লাগিব বুলি ক'লে, টেষ্ট দিবও লগা হ'ব পাৰে বুলি ক'লে। তোমাৰ ফোনত নাপায় মোৰ কি অৱস্থা হৈছে তুমি এবাৰ খবৰ ৰাখিছে জানো? কি অৱস্থা হৈছিলে তোমাৰ? পাগলৰ দৰে অৱস্থা। আজি দেখোন অলপ বেলেগ ধৰণৰ কথাবোৰ কৈ আছে আপুনি। আজি উপায় নাই, প্ৰেমত পৰা মানুহটো নৰম্ব কি আচ্ছা বাবা দিব মানুহৰ এতিয়া অৱস্থা কেনেকুৱা? কৈছোচোন আপোনাক, চেঞ্চে অহা নাই তাইৰ। আচ্ছা মাহী কৰিছো তোমাৰ লগতে আছে নেকি? তাই যদি কিবা প্ৰব্লেম বিলাহী কেনেকে দিছ? 80 টকা কিলো। ইমান দাম নে? মুখত যি আহে তাকে কৈ দিওঁ ন, অলপ কমাই ক'ব নোৱাৰো? একেবাৰে আকাশ চোৱা দাম ক'লে মানুহে কেনেকে খাব? কবি কেনেকে দিছ? কবি 60 টকা কিলো। কিমান দিম? এনেই দিয় যদি খাম, এনেকৈ পইচা দি খাবলৈ হ'লে পইচা দি সিজাই খোৱাই ভাল। আপুনি তাত নধৰিব নহয়। চৰাইদেউ সজ্জলা সানি লয়। মহাজন ইয়াতে টিঘিলঘিলাই আছে। ঘৰখনত যে চাউল কেইটাৰ বাহিৰে খাবলৈ একো নাই খবৰ আছে? পইচা এটাতো নিদিও, খবৰ এটাও নকৰ। ইমান মানুহৰ সন্মুখত এইবোৰ কথা কয়নি? লাজ লাগে ন? থলো তোৰ সন্মান লাজ লাগে? এই বুঢ়ী মানজনীয়ে বজাৰ কৰি কৰি খুৱাও, সন্মান যায় আকৌ তাৰ। আজিলৈকে বজাৰৰ মোনাটো দাঙি পাইছ? এইটো লৈছো দিয়া, এতিয়াতো মনে মনে থাকা। খালী মোনাটো ল'লে কি দাম হ'ব? বজাৰ কৰি মোনাটো গধুৰ কৰি দাঙিছা, তেতিয়াহে বুজিবি ঘৰৰ দায়িত্ব বোজা কিমান গধুৰ। বস্তুৰ দাম এটাকে নাজানে, সি আকৌ মোক বজাৰ কৰি খুৱাও। কিবা খাইছেনে? খাইছে। নৰেন্দ্ৰ চেঞ্চ আহিলেনে? নাই অহা। দেউতাৰ বাহিৰত দৰৱ আনিবলৈ গৈছে। অথনি এতিয়ালৈকে আহিয়ে পোৱা নাই দেখোন। তুমি কিবা খাইছানে নাই? খালো দে। মই বাৰু দীপাকৰক ফোন কৰি দিম, সন্ধিয়া সি থাকিব। ঘৰতে থাকিবি। তই এটা কাম কৰিবিচোন, মমীক ফোন কৰি মাতি দিবি। পাৰিলে ৰাতিটো তহঁতৰ লগতে তাইক থাকিব দিবি। ঠিক আছে দিয়া। আজি দুয়োজনী একেলগে যা, কি লাগিব? বিস্কিট আৰু গাখীৰৰ পেকেট এটা দিওঁ। দিম বচোন, বহুত দিন তহঁতক দেখাই নাই নহয়। আপোনাৰ লগত মোৰ ইয়াত চুপতি মাৰি দিবলৈ সময় নাই। ঘৰত মানুহ নাই। মানুহ নাই? ক'ত গ'ল মানুহবোৰ? আৰু এই নয়নো নাই নেকি? পাহি যে আজি তোৰ লগত? নয়না মেডিকেলত আছে, গা বেয়া। হয় নেকি? কেতিয়াৰ পৰা? মইচোন গমেই নাপাওঁ। বেছিকৈ গা বেয়া নেকি? কালি হঠাৎ মূৰ ঘূৰাই পৰিলে। গম পোৱা হ'লে ময়ে যাব পাৰিলোহেঁতেন। তহঁতে আকৌ খবৰেই নিদিয় নহয়। এতিয়া পিছে মেডিকেলত কোন কোন আছে? মা দেউতা আছে মেডিকেলত। আপুনি সোনকালে বস্তুখিনি দিয়ক, মোৰ যাব লাগে। ৰচোন, দিম ৰ। বেচেৰীজনীলৈ বেয়াই লাগে অ'। গাঁওখনত যে তাইৰ বিষয়ে কি কি বুবু বাবা ওলাইছে, পিছে আজি আকৌ তাই মেডিকেলত পৰি আছে। এই মাইনাজনীলৈকে বেয়া লাগে। বাকী তই কিবা খাইছনে? ৰ এইটো ল। আপোনাৰ লগত মই ইয়াত সময় নষ্ট কৰিবলৈ অহা নাই। আপুনি মোক বস্তুকেইটা দিয়ক সোনকালে। দি আছো, অকণমান ৰ। খবৰ লৈ থাকিলেও তহঁতে বেয়াই পাওঁ নহয়। ৰচোন, এই সিদিনা তহঁতৰ পদূলিমুখত গাড়ী এখন দেখিলো। কোন আহিছিল? দেউতাৰ লগত।
কিবা অসুবিধা পালে জনাবি আকৌ ভাল লাগিল আপোনাক তাত দেখি বেয়া নাপাব মই একচুৱেলি থাকিম বুলি থকা নাছিলোঁ এটা বিশেষ অসুবিধাৰ বাবে তাত থাকিলোঁ আৰু তাত নেটৱৰ্কৰো বহুত প্ৰব্লেম কাহিনীটো বহুত পুৰণা হ'ল কিবা নতুন কাহিনী আছে যদি কোৱাহে কিমান আৰু একেটা কাহিনীকে শুনিবা মোক বিশ্বাস কৰা তাত একচুৱেলি বতৰ বহুত বেয়া হৈ আছিল আৰু বৰষুণ বহুত দিছিল মই সেইকাৰণেহে আহিব নোৱাৰিলোঁ মইনো কেতিয়া ক'লো বিশ্বাস কৰা নাই কৰিছোঁ কিন্তু মই অতিষ্ঠ হৈ গৈছোঁ তোমাক এটা কথা কওঁ সুৰজ গুৱাহাটীত কিন্তু মানুহৰ অভাৱ নাই বিচাৰিলে পোৱা যায় ইভেন স্বইচ্ছাইও আহে গতিকে কথাটো এবাৰ ভাবি চাবা বুজি পাইছোঁ কিন্তু আপোনাক মোৰ আৰু এটা কথা ক'বলগীয়া আছিল যদি আপুনি বেয়া নাপায় কি কথা ভাল লগা কথাটো ক'ব নোৱাৰিলে কোৱা বেয়া লগা কথাকে শুনো আচলতে মোক কেইটামান টকাৰ প্ৰয়োজন আছিল মানে ঘৰত মা বহুত গা বেয়া আৰু মেডিকেলৰ খৰচৰ কাৰণে কেইটামান টকা লাগিছিল প্লিজ আপুনি মোক অলপ হেল্প কৰক না তুমি দেখোন সিদিনা টকা নিছিলে আকৌ কিয় লাগে নে তোমাৰ মাৰ আকৌ কিবা বেমাৰ তুমিতো সিদিনা বাইদেউৰ পৰা মাৰ বেমাৰ বুলিয়ে টকা নিছিলা সেইখিনি কি কৰিলা এনেকৈ কইনা নহয় নহয় মই কইনা সজাই দিছোঁ ৰ'বা এইয়া এতিয়াহে এতিয়া মই তোমাক কইনা বনাম মই বিয়া হ'লো নহয় বিয়া নোহোৱাকে কইনা বনাব লাগে এই আছোৱা মাহীও আহিল এতিয়া মাহীক কইনা আহি ইমান হুলস্থুল নকৰিবাচোন মনে মনে থাকা নহ'লে মই ককাক কিন্তু কৈ দিম মায়ে ফোন কৰিছিল নেকি বৰ্তমান অৱস্থা কেনেকুৱা বৰ্তমান আহি তুমি ভিতৰলৈ গৈ দৰা কইনা খেলা হ'ব অ'কে এইখন লৈ যোৱা অ' বাইদেউ যাই যদি কওক নহ'লে মই বেলেগ ভাড়া চাওঁ এতিয়াহে আহিলে লাইনত কিমান টকা ল'ব 40 টকা ল'ম 10 টকা কমাই দিছোঁ যাই যদি বলক কাকো বেছি ভাল হ'বলৈ অলপ টাইম লাগিব বহুত বেছি চিন্তা কৰি থকাৰ কাৰণে হৈছে বুলি কৈছে চিন্তানো কিয় নহ'ব গাঁৱৰ মানুহবোৰতো আৰু বেলেগ কাম নাই কেৱল লোকৰ দুখবোৰ বিচাৰি ফুৰে বেচেৰীজনীলৈ বেয়াই লাগে কাকো বিশ্বাস কৰিব নোৱাৰি একেবাৰে আত্মীয় মানুহবোৰৰ ওপৰতো কেতিয়াবা বিশ্বাস নহয় কেতিয়া কোনে ক'ত কি লগাই ফুৰে একো ধৰিব নোৱাৰে দীপে ফোন কৰিছিল নেকি আজি 2 দিনমান হ'ল ঘৰলৈ ফোন কৰা নাই কি বা এনে কামত ব্যস্ত হৈ আছে ময়ো কৰা নাই মোকো নাই কৰা সেইটো মোৰ এটা খবৰ ল'ব পাৰে মই কিয় আগতে কৰিম ঘৰত মানুহৰ বেমাৰ হৈ আছে সিজন গম পায় সেইটো কথা ভাইটি তিনিআলিলৈকে যাবা আৰু যোৱাটো বিৰিটান খাইছ খা ধোঁৱা সোপা মোৰ মুখতহে মাৰিবলৈ পালি এই সোপা কেলে খাই হয় অ' বাইদেউ আপুনিহে আগত আহিছে মইতো ফুকু বুলি ফুকি দিয়া নাই নহয় আপোনাৰ মুখত তাৰ মুখে মুখে কথা কৈছ তাৰ মুখে মুখে কথা কৈছ দেহাটো চোৱা একেবাৰে খাবলৈ নোপোৱা ভগোলা ছাগলীটোৰ নিচিনা সি আকৌ মোৰ মুখে মুখে কথা কয় অ' বাইদেউ যাই যদি কওক নহ'লে মই বেলেগ ভাড়া চাওঁ এতিয়াহে আহিলে লাইনত কিমান টকা ল'বি 40 টকা ল'ম 10 টকা কমাই দিছোঁ যাই যদি বলক ধৰ ভালকে ধৰ কি হ'ল কিবা প্ৰব্লেম হৈছে নেকি তই সঞ্জয়ৰ লগত কথা পতা নাই নেকি তোক কিয় লাগে মই যাৰে লগত কথা নাপাতো তোক কিয় লাগে মানে ঘৰত
কি হৈছে সেইটো সুধিব নাপায় নেকি মই যদি খবৰ নলওঁ কোনে ল'ব তাৰ খবৰ ৰখালৈকে ঠিকে আছে কথাবোৰ বিয়পি গ'লেহে বেয়া সেইকাৰণে কথাবোৰ নিজৰ মাজত ৰখাই ভাল তই কি ক'ব খুজিছ খুলা খুলি ক'বচোন তই নিজে যি বুজিছ সেইটো মই ক'ব জানো আমাৰ সিদিনা লগ পোৱা কথাটো নয়নবাৰ কোনোবাই লগাইছে তাই মোক সিদিনাখন কথাটো ইনডাইৰেক্টলি শুনাইছে আৰে সেইটো কথাকে তই ক'ব সিমান চিন্তা কৰি আছো চিন্তা নাই কৰা মই সন্দেহ হৈছে তাৰ ওপৰত মোৰ ওপৰত অঁ তই অলপ বেছিয়ে কৰিছ নীলা ই আকৌ কিয় ফোন কৰিলে মোক কোনোবা বেলেগেহে লগাইছে মই আৰু নোৱাৰো দেই তোক দি মোৰ নিজলৈকে নোহোৱা হৈ গৈছে তই বেলেগ কিবা এটা কৰ তই বুজি পোৱা নাই মোৰ লগত এইকেইদিন একেবাৰে টকা পইচা আৰু মই ইনভেষ্টৰ টকা কেতিয়াও পোৱা নাই আচ্ছা শুন কি পৰহিলে মোৰ পইচা দিয়া আহিব পোৱাৰ লগে লগে তোক মই ঘূৰাই দিম তেন্তে পৰহিলৈকে মাত্ৰ দুদিনহে আছে লৈ দে টকাখিনি পোৱাৰ লগে লগে কামখিনি কৰিব পাৰিবি পৰহিলৈকে ৰোৱাত মোৰ আপত্তি নাই কিন্তু মোক পইচাটোৰ প্ৰয়োজন আজিয়ে হৈছে মানে এতিয়া কিমান টকা লাগে তোক 1 লাখ টকা লাগে কি 1 লাখ টকা মোৰ লগত ইমান টকা নাই নহয় আৰু তোক এতিয়া ঘপককৈ ইমান টকা কেলে প্ৰয়োজন হ'ল আছিল কিবা এটা প্ৰয়োজন মই কম ন পিছত তই হেল্প কৰ না প্লিজ মানে তোমাৰ অন্য মনস্ক কি ভাবি আহিছো তুমি ইয়াতে বজালে বুলিহে তই নিজে ৰিস্ক ল'ম বুলি ক'লে মই তোক ঠাই ডোখৰৰ কথা কওঁ আৰে মই ৰিস্ক লৈছোতো ক এতিয়া টকা ল'ব পৰা ঠাইডোখৰ আছে কিন্তু তই নিজে ৰিস্কটো ল'ব লাগিব কাৰণ মই এইবিলাকত সোমাবলৈ নাই দেই এনেও তোৰ পৰা টকা বিচাৰি বিচাৰি মোৰ যি অৱস্থা হৈছে গম পাই গৈছো আৰে তই এতিয়া সেইবোৰ বাদ দিছো আগে জেগাটোতো ক তই নিজে ৰিস্ক ল'ম বুলি ক'লেহে মই তোক ঠাইডোখৰৰ কথা কওঁ আৰে মই ৰিস্ক লৈছোতো ক এতিয়া মনুদা মানে মনুগুণ্ডা তোমাৰ অন্য মনস্ক কি ভাবি আহিছো তুমি ইয়াতে বজালে বুলিহে নহ'লে তোক খুন্দিয়াই দিলোহেঁতেন ইমান বহল ৰাস্তাটোত খুন্দিয়াবলৈ আপুনি মুখহে পালেনে মইতো চাইড হৈ আহিছিলো কিন্তু আপোনাৰ এই চাইকেলৰ চকাটোহে মোৰ ফালে ঘূৰিছে মোৰ চাইকেলৰ হেণ্ডেলডালচোন বেকা হৈ আছে মেকানিকৰ ওচৰলৈ নিব লাগিব এই নহয় পিছে তই ক'ৰ পৰা আহিব নীলাহঁতৰ ঘৰৰ পৰা আপুনি কিন্তু মানুহৰ পৰা বৰ কথা উলিয়াব পাৰে দেই এই বিদ্যাভাগ যদি ভাল কামত খটালে হয় আপুনি কিন্তু বহুত আগবাঢ়ি যাব পাৰিলে হয় ধন্যবাদ মনত পেলাই দিয়াৰ বাবে ধন্যবাদ দেই মুমি পিছে কেলৈ গৈছিল নয়নৰ খবৰ ল'বলৈ ভালে কৈছো তহঁতে তাইক সাহস দিব লাগিব সাহস হৈ থিয় দিব লাগিব এইকেইদিন গাঁৱত মানুহৰ মাজত বৰ বহু বগা চলি আছো তাইক লৈ আৰু এনেকুৱা মানুহবোৰৰ কাৰণে তাই এতিয়া মেডিকেলত পৰি আছে মেডিকেল কি কওঁ গা চা বেয়া নেকি এতিয়া গম পালে নহয় যাওক গাঁৱৰ বাকীবোৰ মানুহকো জনাই দিয়কগৈ এই মানুহৰ বুবু বাবাবোৰ তাই সহ্য কৰিব নোৱাৰিলে চিন্তাই তাইৰ মূৰত ধৰিলেগৈ সেইকাৰণে কালি ৰাতিয়ে তাইক হস্পিটেল নিবলগীয়া হ'ল মেডিকেল আৰু কিবা ক'ব লাগিবনে হ'ল ৰচোন তই কথাবোৰ এনেকৈ অধৈৰ্য হৈ কৈছ কিয় কথাবোৰ তই এনেকৈ কৈছ যে গাঁৱৰ মানুহবোৰক মই কথাবোৰ লগাই ফুৰিছো এনেকৈ ক'লে বেয়া লাগিব বগী সন্মান বোলা বস্তু এটা মোৰো আছে দে আহিছো
দিবাকৰ বস্তুবিলাক চব সামৰিলে নহয় ঠিকে আছে পানী খাবি নেকি এতিয়া আৰু ইমান চিন্তা কৰি নাথাকিবি যি হ'ব লগা আছে হৈ গ'ল তাইক ভাল ইয়াতকৈ ডাঙৰ যে আৰু একো নহ'লে দিবাকৰে ঠিকেই কৈছে তই এতিয়া এইবোৰ চিন্তা বাদ দে পাহিও সৰু হৈ আছে তাইৰ কথাটো তই ভাবিব লাগিব হ'ব দিয়কচোন খুৰী সেইবোৰ কথা এতিয়া বাদ দিয়ক এইবোৰ কথা আমি পাছে কৰি বুজাই দিব পাৰিম হেৰা কিবা হৈছে নেকি নাই একো হোৱা নাই আমি চাব পৰা হৈছোঁ নেকি শুনা বস্তুবিলাক ঠিক কৰি লোৱা